Nothengpi Karbi Heritage Museum. So it will watchtower. Good morning friends. It is Abolesho Diphu Karbi Anglong. So Diphu jayas mane iman dhuniya jaga na mane sale side থাকিব মন যায় তো তাত গৈ আছো গৈ কেনে মানে তাৰ জায়গাবিলাক ভালকে দেখাব চেষ্টা কৰিম আৰু ওদাৰে মিউজিয়াম এটা আছে তাত হেতু মিউজিয়ামত দেখাব চেষ্টা কৰিম মই আৰু চ্যালেঞ্জ ভিডিওটো যেটো আপোনালোকে মৰম পাইছো ন বহুত ভাল লাগিছে এনেকে মৰম কৰি থাকিব ভাল লাগে আগলৈকে এনেকা ভিডিও আনিব চেষ্টা কৰি থাকিম এতিয়া বেছি কথা নকও যাব ওলাও বেছি বহুত দেৰি হৈছে এতিয়া 6:30 বাজি আছে ন মানে গৈ পোৱাতে মিনিমাম 11:00-12:00 বাজি যাব তো এটো কাৰণে উলাই দিও এতিয়া বেছি লেট নকৰো আৰু কি কয় এইবিলাক ৰাস্তাটো দেখা পাইছে টোল গেট বিলাক দেখা পাইছে কিনো দেখাম গৈ গন ডাইৰেক্ট হজাইত ক্যামেৰা অন কৰিম তাৰ আগত ক্যামেৰা অন নকৰো আৰু তো ভিডিও চাই থাকক হেল্ল এভৰিওয়ান দিস ইজ মিৰ ভাই এন্ড ওয়েলকাম টু মাই ইউটিউব চ্যানেল এমএচ ব্লগ তো বলক এটা ভিডিওটো আৰম্ভ কৰো Need Karbi. Hello. তো আহি পালো ডবকা বাইপাস তো এইখিনি জায়গাৰ নাম একচুয়ালি ডবকা বাইপাস বুলি কয় ইয়াতে গাড়ীখন পাৰ্কিং কৰিলো মোৰ এসডি কাৰ্ডখন প্ৰবলেম দি আছিল কিবা ৰেকৰ্ডিং হোৱা নাই মানে ইয়াতে আমি ৰখিছিলো চাহ খাব কাৰণে বহুত ভোক লাগি আছিল কেনে লাগিল খাই কেনে ভাল লাগিছে না ভাল লাগিছে মজা লাগিছে তো পুৰি আৰু ঘুগুনি এটা আছে আৰু ধনিয়া পাতো দিয়া কাৰণে বেছি ভাল হৈছে তো গাইস খোৱা হৈ গল এতিয়া গৈ থাকো ডিফুলৈকে চাহটো খাই ভালে লাগিলে এতিয়া অলপমান আৰাম লাগি আছে মানে টোপনি ভাবটো গুচি গল এটা টেনশন নাই লাহে লাহে গৈ থাকো তেতিয়ালৈকে আপোনালোকে সিনেমেটিক চাই থাকক ডাইৰেক্ট গৈ ডিফুত লগ পাই আছো ফাইনালি আহি পাই গলো ডিফু তো গাইস ফাইনালি আহি পাই গলো ডিফু কাৰ্বি আংলং তো জায়গাটো চাওক এবাৰ এই সিফালে এটা মিউজিয়াম আছে সেইটো অলপ পিছত দেখাম এতিয়া অলপ আৰাম কৰি কেনে অলপ পিছত লগ পাই আছো ধুনীয়াকৈ জায়গাবিলাক দেখাই আছো আপোনালোকক তো গাইস ফাইনালি অলপ আৰাম কৰিলো খাই ললো পেট পূজা হৈ গল এতিয়া গৈ থাকো মিউজিয়ামৰ ফালে আপোনালোকক কৈছিলো মই এইফালে এটা মিউজিয়াম আছিলে মিউজিয়ামটো এতিয়া দেখাব গৈ আছো মিউজিয়ামটো দেখাই তাৰপিছত আমি বজাৰত যাম বজাৰত গৈ কেনে আৰু তাৰপিছত বজাৰখনো দেখাব চেষ্টা কৰিম তাৰপিছত আপোনালোকক ইয়াৰে অলপ জায়গাবিলাক দেখাম আৰু তো এতিয়া যাওঁ ডাইৰেক্ট মিউজিয়ামত এইফালে জুনদাদা আহিছে আৰু সমীৰো আছে আৰু আমাৰ ভাইতে আছে তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ গাড়ীত বহিছো সবেই এতিয়া বিন্দাছ তাতে যাওঁ মিউজিয়ামত লগ পাই আছো তো গাইস আহি পাই গলো মিউজিয়াম এইটো জায়গাটো চাওক আৰু এইটো মোৰ পিছতে আছে মিউজিয়ামটো এইটো দেখা পাই আছে এতিয়া যাওঁ ভিতৰলৈ সোমাই যাম এইটোৱে মিউজিয়ামটো নৰ্থেংপি কাৰ্বি হেৰিটেজ মিউজিয়াম তো এতিয়া যাওঁ ভিতৰত মই নো এন্ট্ৰি লিখা আছে চাগে ভিতৰত সোমাব নিদিব আগত ট্ৰাই কৰোঁ আপোনালোকক দেখাম জায়গাটো চাওক এবাৰ জায়গাটো দেখাই আছো কি ধুনীয়া জায়গা মজা মানে ধুনীয়া লাগিছে জায়গাটো এতিয়া ভিতৰত সোমাই যাওঁ ভিতৰত সোমাই কেনে বাকীখিনি দেখাব ট্ৰাই কৰি আছো এইটো সোমাব নিদিয়ে গেটত লিখাই আছে নো এন্ট্ৰি তাৰ ওপৰত যাম আমি ওপেনিং হয় নেকি আচ্ছা ওপেনিং হয় নাই আজি মামা আহিছিলে মামা আহি কেনে গ'ল
ইয়াত চাগে 15 তাৰিখ নে 25 তাৰিখে ইয়াতে ফেষ্টিভেল এটা হ'ব সেইদিনা এইবিলাক চব অপেনিং কৰিব চাগে সেইদিনা পুৰা আন্ধাৰ হৈ আছে ন এতিয়া উঠি গৈ আছোঁ ইয়াতে এইটো মজা লাগিছে ভাল লাগিছে কিন্তু বস্তুখিনি ইয়াৰে চাই জেগাটো ইয়াৰ পৰা জেগাটো চাওক কি ধুনীয়া অসম হৈ আছে মজা 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 এইটো চাওক পুতলা ইফালে আৰু এটা চিৰি আছে ইফালে একদম ওপৰত যাব পাৰি তাতে আমি যাম এতিয়া চবে গৈ আছে বল বল চিৰা যা আহিলোঁ ওপৰলৈকে কিন্তু ইয়াৰ ওপৰত যাব নোৱাৰে কাৰণ এইখন গেট ইয়াত তালা মাৰা আছে তো নহ'লে গ'লোঁ হয় আৰু ওপৰত গ'লোঁ হয় আমি এতিয়া ইয়াৰ পৰা আৰু চাওক আৰু জেগাটো ইয়াৰ পৰা দেখাই আছোঁ কি ধুনীয়া এই চাওক এবাৰ জেগাবিলাক চাওক তো যদি কোনোবাই ডিফু আহিম বুলি ভাবি আছে তো আহি যাওক এতিয়া নহয় মাৰ্চ মানত আহি যাওক মাৰ্চ মানলৈকে আহক তো আহিলে তেতিয়াহ'লে এইবিলাক চব অপেনিং হৈ যাব আৰু এই তলত এইখন পাৰ্ক হয় পাৰ্কখন বনাই আছে মিনিমাম কিমান 15 তাৰিখে অপেনিং হ'ব ন তো 15 তাৰিখে ইয়াত এটা ফেষ্টিভেল আছে তো সেইদিনা চাগে চব এইফালে অপেনিং হৈ যাব আপোনালোকে আহক মাৰ্চৰ মানে আহি যাওক তেতিয়া গোটেই দেখাব পাৰোঁ মানে আৰামত আহি চাই যাব আৰু মজাটো ল'ব পাৰিব ওলাই আহিলোঁ ইয়াৰ পৰা মানে ভিতৰত ন এণ্ট্ৰি এনেই ওপৰত গ'লোঁ জেগাবিলাক চালোঁ ভাল লাগিছে আহিম 15 তাৰিখে এটা ফেষ্টিভেল আছে সেইদিনা আহিম মানে ট্ৰাই কৰিম আহিম বুলি নকওঁ আহিব চেষ্টা কৰিম যদি পাৰোঁ টাইম পাওঁ তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ এতিয়া যাম বজাৰত গৈ অলপ বস্তু লৈ আহোঁ তো গৈ কিনে বজাৰখন আপোনালোকক দেখাই আছোঁ ইয়াৰে বজাৰবিলাক আৰু ইয়াৰ জেগা কিছুমান দেখাই আছোঁ আপোনালোকক তো বলক এতিয়া আহি পাই গ'লোঁ বজাৰ ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ তো এতিয়া সোমাই আহিলোঁ বজাৰত এইফালে বজাৰত যাব লাগিব এইবিলাক চাওক বজাৰ চাওক ইয়াতে আহিছোঁ মুৰ্গী ল'ব ইয়াতো মুৰ্গী আছিলে ডিফু বজাৰ আৰু ইয়াতে আমি এতিয়া চিকেন ল'ব আহিছোঁ চিকেন লওঁ আৰু লাহে ধীৰে আকৌ ওলাই যাম তাৰপিছত আপোনালোকক আৰু ৰাস্তাত কিছুমান বস্তু দেখাম আৰু ইয়াৰ ৰাতিৰ মানে ন ৰাস্তাবিলাক ইমান ধুনীয়া লাগে আৰু কিমান চাফা হৈ থাকে ন চব দেখাই আছোঁ আপোনালোকক আৰু ইয়াৰ বজাৰখিনি অলপমান দেখাই আছোঁ আপোনালোকক আৰু মুৰ্গীটো লৈ লওঁ তাৰপিছত দেখাই আছোঁ বজাৰখিনি বজাৰ কৰা হৈ গ'ল চিকেন ল'লোঁ আৰু কিবা কিবি বজাৰ আছিলে সেইবিলাক লৈ ল'লোঁ আলু পিঁয়াজ দালি এইবিলাক লৈ ল'লোঁ আৰু এতিয়া লৈ আহিছোঁ গৰম গৰম চিঙৰা এতিয়া যাম পূৰা পেৰি দিম
আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ বজাৰ চজাৰ হৈ গ'ল ন তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ৰাস্তাত আপোনালোকক ইয়াৰে ৰাতিৰ নাজাৰাবিলাক দেখাই আছোঁ আৰু কিছুমান বস্তু আছে সেইবিলাকো দেখাই আছোঁ আপোনালোকক তো বলক এতিয়া ইয়াৰ পৰা যাওঁ তো এইটোৱে ৱাটছ টাৱাৰ আৰু এইখন গেটখন চাইছে কি ধুনীয়া লাগি আছে আৰু ইয়াৰে ন যিমান ৰাস্তা আছে ৰাস্তাবিলাক কি ধুনীয়াকৈ সজাই ৰাখে চাওক ন এবাৰ ৱাটছ টাৱাৰটো ন বহুতে ধুনীয়া আৰু এনেকুৱা যিমানে মানে চাৰিআলি বা তিনিআলিবিলাক আছে ন চবতে এনেকুৱা কিবা নহয় কিবা বনোৱা আছে সেইবিলাক এতিয়া আৰু দেখাব নোৱাৰিম বেছি নাযাওঁ আৰু এতিয়া ৰাতি ন ঘূৰি কেনে মজা লাগে একদম চুনচান চাওক ন কোনো নাই এনেকুৱা মানুহ বেছি নাহে শুনিছান কেনেকুৱা লাগছে ইয়াতে বঢ়িয়া না বহুত দিন ধৰি আছে ই বহুত দিন ধৰি ইয়াতেই আছে মানে বহুত মজা লাগে জেগাটো আপোনালোকে আহিলে গম পাব কি ধুনীয়া তো এতিয়া আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ দিয়ক আজি ভিডিঅ' এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাব একেবাৰে নাপাহৰিব তো লগ পাই আছোঁ নেক্সট ব্লগত তেতিয়ালৈকে বাই